ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আজি হৈছে 22 আগষ্ট, আজিৰ পৰা আমি তথ্যসমূহ ঘৰে ঘৰে হৈ ভৰাব লাগিব। গতিকে তথ্যসমূহ ভৰোৱাৰ আগত আহকচোন চাওঁ আমি কেইটামান গুৰুত্বপূৰ্ণ কথা। গতিকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বলক। এতিয়া আমাৰ ইনুমাৰেটৰসকলৰ বহুতৰে এইটোত ডাউট আছে যে এক্সপেক্টেড নাম্বাৰ অফ বিল্ডিংছ আৰু এক্সপেক্টেড নাম্বাৰ অফ চেঞ্চাছ হাউচ কিমান দিম। গতিকে মই যিমান দূৰ জ্ঞাত আৰু ট্ৰেইনিঙত যিমান দূৰ কথা কোৱা হৈছে বা চাৰ্কুল অফিচৰ পৰা যিখিনি কথা মই গম পাইছোঁ যে আপোনাৰ লেআউট মেপত যিমানটা বিল্ডিং আছে আৰু যিমানটা চেঞ্চাছ হাউচ আছে, ধৰক আপোনাৰ বিল্ডিং আছে 10টা, চেঞ্চাছ হাউচ আছে 20টা, আপোনালোকে 2-3টা বেছিকৈ ইয়াত ভৰাই থ'লেও কোনো সমস্যা নহয়। কিন্তু ফাইনেল ছাবমিশ্যনৰ আগত আপোনালোকে একজেক্টলি কিমানটা পাইছে সেইটো ইয়াতে আপোনালোকে শুধৰণি দি তাৰপিছতহে আপোনালোকে ছাবমিট কৰিব লাগিব, অন্যথা সেইটো ছাবমিট নহ'ব। গতিকে ইয়াৰ শুধৰণি আপোনালোকে পিছতো কৰিব পাৰিব, যিহেতু এইটো এক্সপেক্টেড বুলিহে লিখা আছে। এতিয়া আজিৰ পৰা যিহেতু আমি চেঞ্চাছৰ ডাটা কালেকশ্যন কৰিবলৈ যাম, বিশেষকৈ ৰুৰেল এৰিয়াত আমি কিছুমান কথা ভালদৰে বুজি ল'ব লাগিব ডাটা এণ্ট্ৰি কৰাৰ আগত। গতিকে 7 নম্বৰ প্ৰশ্নটো যিটো আছে চেঞ্চাছৰ, সেইটো অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ কাৰণে, যে এটা যদি আমি ঘৰ পাওঁ, সেই ঘৰটো কিহৰ কাৰণে ব্যৱহাৰ হৈ আছে। গতিকে তাৰ কাৰণে আমাৰ 10টা অপশ্যন আছে। গতিকে ইয়াতে প্ৰথম যিটো অপশ্যন আছে সেইটো বাসগৃহ। তো বাসগৃহ মিনছ এটা পৰিয়াল যদি সেই ঘৰটোত থাকে আৰু কোনো বেলেগ কাৰণত সেই ঘৰটো ব্যৱহাৰ নহয়, তেতিয়া সেই কোনটো অপশ্যন আমি টিক কৰিব লাগিব, ইয়াত বাসগৃহ অপশ্যনটো ছিলেক্ট কৰিব লাগিব। কিন্তু যদি সেই বাসগৃহটো যদি লক হৈ আছে, তেতিয়া আমি বাসগৃহ বুলি ছিলেক্ট কৰি আমি প্ৰকৃত ব্যৱহাৰত কি কৰিব লাগিব, তলা বন্ধনে সেইটো য়েছ আমি দিব লাগিব, যদিহে সেই ঘৰটো লক হৈ আছে। পিছত পুনৰবাৰ গৈ আপুনি পুনৰ তাৰ ঘৰটোৰ ডাটাখিনি এণ্ট্ৰি কৰিব লাগিব। আনহাতে যদি বাসগৃহত মানুহ আছে, তেতিয়া এই অপশ্যনটো আপুনি ছিলেক্ট কৰিব নালাগে, ডাইৰেক্ট নেক্সটলৈকে গৈ 8 নম্বৰ প্ৰশ্নৰ আমি এনচাৰ কৰিব পাৰিম বা আপোনালোকেও পাৰিব। নেক্সট কিছুমানৰ কনফিউজন হয় এই 2 নম্বৰ অপশ্যনটোত, বাসগৃহ আৰু অন্য ব্যৱহাৰ কি। ছাপ'জ এটা বাসগৃহ আছে, বাসগৃহটোৰ সন্মুখফালে এখন দোকান আছে। এটা ছাপ'জ বাসগৃহ আমি ধৰিলোঁ, এইটো এটা বাসগৃহ, বাসগৃহৰ সন্মুখফালে এটা ছাপ'জ দোকান আছে আৰু এই দোকানৰ মাজেদিয়ে পৰিয়ালৰ সদস্যসকলে পিছফালে থকা ৰুমলৈ, নিজৰ থকা ৰুমলৈ গতি কৰে। যদি তেনেকুৱা হয়, তেতিয়াহে আমি বাসগৃহ আৰু অন্য ব্যৱহাৰ যিটো অপশ্যন আছে সেইটো আমি ছিলেক্ট কৰিব লাগিব। যদিহে পৰিস্থিতিটো সেইবিলাক ঘৰৰ বাবেহে প্ৰযোজ্য হ'ব যিবোৰৰ কেৱল এটা মাত্ৰ প্ৰৱেশদ্বাৰ আছে, কিন্তু অনাৱাসিক ব্যৱহাৰৰ লগতে বাসস্থান হিচাপেও তাক ব্যৱহাৰ কৰা হয়। আগত দেখি দোকান, পিছফালে তেওঁলোক থাকে, এটা ৰাস্তাৰে তেওঁলোকে ওলোৱা সোমোৱা কৰে, তেতিয়াহে আমি এই অপশ্যনটো আমি ব্যৱহাৰ কৰিব পাৰিম। তাৰপিছত কি কাৰণে ব্যৱহাৰ হৈ আছে, প্ৰকৃত যিটো ব্যৱহাৰ, প্ৰকৃত ব্যৱহাৰটো আমি কি কৰিব লাগিব, এটা অপশ্যন আছে, এনেকুৱা এটা ঘৰ আপুনি দেখিব পাৰিব, তাতে প্ৰকৃত ব্যৱহাৰটো লিপিবদ্ধ কৰিব লাগিব। তাৰপিছতহে আমি পৰৱৰ্তী স্ক্ৰীনলৈ যাব লাগিব আৰু এনে ক্ষেত্ৰতো আমি পূৰা 34টা কুৱেশ্যন আমি এনচাৰ দিব লাগিব। এতিয়া দোকান বা কাৰ্যালয় কি হ'ব, কাৰ্যালয়টো আমি বাৰু বাদেই দিলোঁ, আমি গাঁৱলীয়া পৰিৱেশৰ কথা যিহেতু কৈ আছোঁ। দোকান কেতিয়া হ'ব, তো চাব, এটা ছাপ'জ বিল্ডিং আছে, বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত মালিক থাকে বাৰু, ফাৰ্ষ্ট ফ্ল'ৰ, আৰু তলত ছাপ'জ দোকান আছে, 3টা দোকান আছে। এনেকুৱা অৱস্থাত নৰ্মেলি আমি চালে ইয়াতে চেঞ্চাছ হাউচ কিমান হৈছে, 4টা, 3টা এই 3টা দোকানৰ বাবে, ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত থকা মালিকৰ বাবে। গতিকে তাত আপুনি বাসগৃহ দিব, 1 নম্বৰ অপশ্যন ছিলেক্ট কৰিলে বাৰু। কিন্তু তলৰ কেইটাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই যি 3 নম্বৰ অপশ্যন দোকানটো ছিলেক্ট কৰিব লাগিব আৰু দোকানৰ প্ৰকৃত ব্যৱহাৰটো এই খালী যিটো বক্স আছে তাত লিখিব লাগিব, কি হিচাপে ব্যৱহাৰ হৈ আছে, কিহৰ দোকান। মেইন কথাটো হৈছে কিহৰ দোকান, গ্ৰ'চাৰীৰ দোকান, কিবা বেলেগ বস্তুৰ দোকান, সেইটো ইয়াতে মেনশ্যন কৰিব লাগিব। গতিকে এই তিনিটাত কি আহিব, দোকান যিটো 3 নম্বৰ অপশ্যন আছে সেইটো আহিব। আৰু যিটো ওপৰত আছে ফাৰ্ষ্ট ফ্ল'ৰত, যিহেতু মালিকত থাকে, তেওঁলোকে অন্য কামত ব্যৱহাৰ নকৰে, তো তাতে বাসগৃহ অপশ্যনটো আহিব, কিন্তু 3 নম্বৰত কি আহিব, দোকান আহিব। ইয়াতে কিন্তু বাসগৃহ আৰু অন্য ব্যৱহাৰ অপশ্যনটো নাহিব। কিয় নাহিব, কাৰণ প্ৰৱেশদ্বাৰ সুকীয়া, মালিকৰ
ঘৰলৈকে যোৱা প্ৰৱেশদ্বাৰ সুকীয়া আৰু দোকানৰ প্ৰৱেশদ্বাৰ সুকীয়া, সেইকাৰণে ইয়াতে আমি 3 নম্বৰ অপশ্যনটো ল'ব লাগিব, 2 নম্বৰটো ল'ব নোৱাৰিম। তাৰপিছত বাকী যিকেইটা অপশ্যন আছে ইনষ্টিটিউচনেল, এইকেইটাতো 4 নম্বৰত কি আছে, বিদ্যালয় আছে। যদি 4 নম্বৰ এখন বিদ্যালয় পায় আপোনালোকে, বিদ্যালয়খনত আপোনালোকে বিদ্যালয়খনৰ নাম ইয়াতে লিখিব, লিখি প্ৰতিষ্ঠান অপশ্যনটো চিলেক্ট কৰিলে আপোনালোকৰ বাকীখিনি হৈয়ে যাব। কিন্তু মই লাষ্টত যিটো আছে এইকেইটা অপশ্যনলৈকে আহোঁ, বাকীকেইটাতো সহজ। কাৰখানা, এতিয়া আমি কাৰখানা বুলি ক'লে আমি কোনবিলাকক চিলেক্ট কৰিম? তো কাৰখানা ছাপ'জ গাঁও এৰিয়াত আমি কিছুমান কাৰখানা আমি দেখিবলৈ পাওঁ, যেনে ধান বন্দা, কিছুমান হেৰি থাকে, মিল থাকে, ধান বন্দা মিল, এইবিলাক কিহত পৰিব? এইবিলাক আমাৰ কাৰখানাত পৰিব। গতিকে তেতিয়া আমি কি কৰিম? কাৰখানা অপশ্যনটো আমি চিলেক্ট কৰিব লাগিব। যদি আমি পাওঁ ধান বন্দা মিল গাঁও এৰিয়াত অতিকৈ কমন, গতিকে তেতিয়া আমি কাৰখানা অপশ্যনটো চিলেক্ট কৰি ল'ব লাগিব। নাইবা কিবা উৎপাদন কৰা যদি কিবা কাৰখানা থাকে, নাইবা কিবা মেৰামতি কৰা দোকান থাকে, যেনে ই ৰিক্সা মেৰামতি কৰা দোকান থাকে, সেইবিলাক চব এই কাৰখানাত অন্তৰ্ভুক্ত কৰা হ'ব। উপাসনা স্থানটো আমি গমেই পাইছোঁ। নেক্সট এইটো আমাৰ বহুত বেছি পৰিমাণে গাঁৱলীয়া অঞ্চলত ব্যৱহাৰ হ'ব। এইটো মানে কি? এইটো ছাপ'জ ধৰক এটা বিল্ডিং আছে, তাত এটা গৰুৰ গোহালি আছে বা পোহনীয়া জীৱ জন্তু ৰখা এটা ঘৰ আছে। তেতিয়া কিন্তু আপুনি মেইন ঘৰটোৰ, ছাপ'জ 2টা ঘৰ, মেইন ঘৰটোৰ আপোনালোকে বাসগৃহ বা অন্য বাসগৃহটো আপোনালোকে চিলেক্ট কৰিলে, এইটো কোনো আপত্তি নাই। নেক্সট গোহালি ঘৰৰো এটা চেঞ্চাছ হাউচ থাকিব, চেঞ্চাছ হাউচে আপুনি এটা চেঞ্চাছ হাউচ নাম্বাৰ এটা দিব লাগিব। গতিকে গোহালিৰ ক্ষেত্ৰত আপোনালোকে কি চিলেক্ট কৰিব? সেইটোতো নন ৰেচিডেঞ্চিয়েল, সেইটো আহি যাব ইয়াত, বাসগৃহৰ বাদে অন্য ব্যৱহাৰ। আনহাতে এটা লাষ্ট অপশ্যন আছে, সেইটো হৈছে কি? খালী। যদি এটা ঘৰ মেৰামতিৰ কাৰণে বহুত দিন ধৰি পৰিত্যক্ত হৈ আছে, ছাপ'জ ভাড়াতীয়া নাই বা মেৰামতিৰ দৰকাৰ ঘৰটোত, তেতিয়া নিৰ্মাণ অসম্পূৰ্ণ হৈ আছে, তেতিয়া কিন্তু আপোনালোকে 10 নম্বৰ অপশ্যন যিটো খালী আছে সেইটো চিলেক্ট কৰিব লাগিব। কিন্তু মনত ৰাখিব, তলাবন্ধ বা তীৰ্থযাত্ৰাৰ কাৰণে যদি কোনোবাই গৈছে বা হজৰ কাৰণে গৈছে, তেতিয়া যদি ঘৰটো খালী আছে, তেতিয়া কিন্তু এই 10 নম্বৰ নহ'ব। 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি তলাবন্ধ অপশ্যনটো চিলেক্ট কৰিব লাগিব। পিছত আহি আৰু আপোনালোকে ডাটাখিনি এণ্ট্ৰি কৰিব লাগিব। গতিকে মই ভাবোঁ নিশ্চয় আপোনালোকৰ যিখিনি ডাউট আছে সেইখিনি আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে ক্লিয়াৰ হৈছে। গতিকে ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।